ঘাটত যিখন আমাৰ দলং নিৰ্মাণ হৈ আছে, এই দলংখন আৰম্ভ কৰাৰ আজি 5 বছৰ উকলি গ'ল। কিন্তু 5 বছৰত আপোনালোকে সাংবাদিক বন্ধুসকলক মই অনুৰোধ কৰিছোঁ, দলংকেইখন দেখালে ৰাইজেও বুজি পাব তথা মুখ্যমন্ত্ৰী মহোদয় বা বিভাগীয় কৰ্তৃপক্ষও বুজি পাব। আজি 5 বছৰত দলংখনৰ নিৰ্মাণ কাম হ'ল মাত্ৰ 4টা খুঁটা। এনেকুৱাকৈ কাম কৰি আছে মানে কি, আমাৰ ৰাইজৰ কথাটো আমি ৰাইজে বহুবাৰ কাকুতি মিনতি কৰি আমি ৰাজনৈতিকভাৱে আমাৰ যিসকল মানে কি বিধায়ক জিকি গৈছে তেখেতসকলক অনুৰোধ কৰি অৱশেষত আমাক বিজেপিৰ ৰাজ্যিক সভাপতি তথা আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতাদেৱে আমাক দলংখন দিছিলে। কিন্তু দিয়াৰ পিছতো আজি 5টা বছৰে যি লেহেম গতিত নিৰ্মাণ হৈ আছে, গতিকে ইয়াত আমি ৰাইজে সন্তুষ্ট নহয়। আৰু আমাৰ বিধায়ক মহোদয়েও জানে আমাৰ এই অঞ্চলৰ ৰাইজৰ এই দলংখনৰ ওপৰত গুৰুত্ব কিমান, য'ত নেকি আমাৰ জীৱন জীৱিকা ইয়াত নিৰ্ভৰ হৈ আছে। কিন্তু এই ক্ষেত্ৰত আমি গম পোৱা মতে ভৱেশ কলিতাদেৱে আচলতে ঠিকাদাৰজনৰ নাম সত্যৰঞ্জন হালৈ, কিন্তু মই ক'ব খোজোঁ তেখেত চুতীয়া হালৈ। এই চুতীয়া হালৈক তাৰমানে বহুতবাৰ কোৱাৰ পিছতো আনকি আমাৰ বিধায়ক তথা ৰাজ্যিক সভাপতি ভৱেশ কলিতাদেৱে কোৱাৰ পিছতো তেখেতৰ গাৰ নোম লৰাব নোৱাৰিলে। গতিকে আজি আমি শেষবাৰ সকিয়নি দিছোঁ, যদি দলঙৰ কাম সম্পূৰ্ণ কৰক, আৰু নহ'লে আমি আমাৰ মাননীয় পীযুষ হাজৰিকাদেৱৰো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। তেখেতে এবাৰ আহি চাই যদি পাৰে অন্য কোনোবা এজন ঠিকাদাৰক দি হ'লেও আমাৰ দলংখন সোনকালে নিৰ্মাণ কৰি ওলাব লাগে। বিশেষকৈ আমাৰ এই যাতায়াত ব্যৱস্থা, য'ত নেকি আমাৰ 5 মিনিটত আমাৰ এটা ডাঙৰ চকৰ লগত সংযোগ হয়, সেই 5 মিনিটৰ জাগা এতিয়া গৈ কিনে আমাৰ 3 ঘণ্টা হৈছে। গতিকে সেই 3 ঘণ্টাৰ ৰাস্তাটোত আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কিমান দুখ দুৰ্দশাৰ মাজত আছে সেইখিনি কথা সকলোৱে নিশ্চয় বুজি পাইছে। গতিকে বিনম্ৰভাৱে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে সোনকালে, আৰু আমি শেষবাৰ সকিয়নি দিলোঁ, ইয়াৰ পিছত আমি হয়তো বেলেগ ফালে যদি যাব লাগে ৰাইজে মিলি আমি একেলগে যাম। গতিকে শেষবাৰ সকিয়নি দিলোঁ, যদি এই চুতীয়া হালৈ অৰ্থাৎ এই সত্যৰঞ্জন হালৈ তেখেতে কাম যদি কৰক, হালৈ আজি 5 বছৰৰ পৰা আমাৰ ইয়াৰ মাজত ৰাইজৰ মাজত ল'ৰা ধেমালি খেল খেলি আছে। আমি বিগত 5 বছৰ ধৰি তেখেতসকলে এই পকী দলঙৰ কাম মাত্ৰ 2-3টা পোষ্টহে বনালে, বাকীখিনি কাম আজিলৈকে সম্পূৰ্ণ নকৰিলে। যোৱা 21 জুন তাৰিখে এই যে শুক্লাই নদীৰ প্ৰবল বানৰ সোঁতত আমাৰ ওপৰত যি ভঙা এখন কাঠৰ দলং আছিলে, সেইখন যোৱা 21 জুন তাৰিখৰ যি বানপানী আহি গ'লে, সেই বানপানীত সেই দলংখন আমাৰ ভাঙি যায়। আৰু আজিলৈকে তেখেতসকলে এই পুনৰ দলংখন আমাৰ যাতায়াতৰ ব্যৱস্থা কৰি দিব পৰা নাই, যাৰ ফলত নেকি আমাৰ এই 2 নদীৰ মাজত যিখিনি আমাৰ ল'ৰা ছোৱালী স্কুলত যাবলগীয়া আছে, তেওঁলোকৰ কাৰণে খুবেই অসুবিধাৰ আমি সন্মুখীন হ'বলগীয়া হৈছে। যোৱা আজি কেইদিনমানৰ পৰা ইয়াতে পৰীক্ষা চলিছিল, সেই পৰীক্ষাটো আমাৰ ল'ৰা ছোৱালীবিলাকে যাব পৰা নাই। ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে এইবাৰ আমাক মাননীয় ex-MLA MCLA আপোনাৰ গণেশ কছাৰীদেৱে আমাক এখন সৰু নাও এখন দিছিলে। সেই নাওখন টুলুঙা নাও, বানপানী অলপ পানী বেছি হ'লে নাওখনেৰে কোনো ছাত্ৰ ছাত্ৰী পাৰ হ'ব নোৱাৰে, বৰঞ্চ আমাৰ কমিটিয়ে নাওখন আমি বন্ধ কৰি থওঁ, যিহেতু পাৰ হ'ব নোৱাৰি। আৰু পানী কম অৱস্থাত কিবা কৰি 2-4জনহে যাব পাৰে। আৰু এতিয়া আমি নাওখন চলি থকা হেতুকে সত্যৰঞ্জন হালৈ হয়তো ভাবিছে নেকি যে আমাক মানে নাও চলি আছে, গতিকে দলঙৰ কাম সম্পূৰ্ণ নকৰে। সেয়েহে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি DC মহোদয় লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি এখন স্মাৰক পত্ৰ দিব বিচাৰিছোঁ। আৰু এইখিনি প্ৰতিবাদী, সেইকাৰণে আমি এই প্ৰতিবাদী সমদল এটা আমাৰ উলিওৱা হৈছে। আৰু ইয়াৰ জৰিয়তে অসম চৰকাৰৰ যি গড়কাপ্তানি বিভাগ আছে তেখেতসকলে যাতে দৃষ্টিগোচৰ হয়, আৰু বিভাগীয় যি ইঞ্জিনিয়াৰ
তেখেতসকলে আহি ইয়াতে কিন্তু মিঠা মিঠা কথাৰে কামটো চলিব হ'ব বুলি কৈ থৈ যায়, কিন্তু তেখেতসকলে কৈ থৈ যোৱাৰ পিছত আৰু এদিনো আৰু খবৰ নলয়। এইখিনি আমাৰ ক'বলগীয়া, আৰু চৰকাৰৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাক এই পকী দলংখন নোলোৱা পৰ্যন্ত আমাক এখন কাঠৰ দলং, যি আমাৰ পুৰণা দলং এখন আছিলে, সেইখনকে হ'লেও মেৰামতি কৰি আমি যাতে যাতায়াতৰ সুচল ব্যৱস্থা কৰি দিব পাৰে, এইখিনিয়ে আমাৰ ৰাইজৰ কাটৰ অনুৰোধ। অতি শীঘ্ৰে আমাক এই দলংখনৰ ব্যৱস্থা কৰি দিয়ে যেন, এইখিনি আমাৰ অনুৰোধ। হৈছে আমাৰ গান্ধী চকৰ পৰা চেনীগাঁৱলৈ যিখন অহা যোৱা আমাৰ দলং প্ৰত্যেকেই জানে, কিন্তু আজি 4-5 বছৰ এটি যিখন দলং তাৰমানে নিৰ্মাণ কৰি আছে, ইয়াত বহুত তাৰমানে লেহেমীয়া হৈ আছে। সেইটো আমি ভুলটো এতিয়া কাক দিম ৰাইজে, যে নিশ্চয় আমি মালিকক দিব লাগিব। আমাৰ মালিক কোন? আমাৰ যিখন চৰকাৰ চলি আছে, বিধায়ক আছে, মন্ত্ৰী আছে, তেখেতসকল মালিক। এই চাওক, আমাৰ ইয়াত এটা মন্ত্ৰী আছে যেনে ৰণেন নাৰ্জাৰী, তেখেত এবাৰো ইয়াত আমাক চোৱা নাই। যে আমাৰ এই চুবুৰীৰ মানে গাঁও 5খনমান গাঁও লগ লাগি আছে আমাৰ ইপাৰে, এই 5খনমান গাঁৱৰ আজি আমাৰ এতিয়া কিমান অসুবিধা হৈছে, তেখেতসকলে এবাৰ আমাক ভাবি চাইছেনে? চোৱাটো নাই। আমাৰ চাওক, তাত মাৰ্কেট আছে, কলেজ আছে, স্কুল আছে, গোটেইখিনি আমাৰ নদীৰ পূব পাৰে আছে। গতিকে আমি 5খন গাঁৱৰ মানুহ কিমান অসুবিধাত পৰি আছোঁ। আজি আমাৰ মাৰ্কেট নাই, কলেজ নাই, মেডিকেল নাই, কোনো কথাই নাই, আমাৰ যোগাযোগ বন্ধ, বিচ্ছিন্ন। আজি অলপ আগতে কৈ গৈছে এজনে যে আমি 3-4 ঘণ্টা ঘূৰি যাব লাগে, অৰ্থাৎ মৰিপালক কৰি যাব লাগে, য'ত নেকি আমি আধা ঘণ্টা বা 5 মিনিটতে পাওঁ। গতিকে এইখিনি কথা আমাৰ কোনে বুজি পাব? নিশ্চয় আমাৰ বিধায়ক, আমাৰ মন্ত্ৰীসকলে বুজি পাব লাগে। আজি কেইদিনমান আগতে ভৱেশ কলিতা ছাৰে আহি কৈ গৈছিল ঠিকেদাৰক যে 3 দিনৰ ভিতৰত দলংখন ওলাব লাগে, কিন্তু তেখেতৰ কথাক গুৰুত্ব নিদিলে। তেখেতৰ কথাত কিয় গুৰুত্ব নিদিলে তেখেতসকলে জানে, আমি নাজানো ৰাইজে। এতিয়া আমি ৰাইজৰ এটাই অনুৰোধ ভৱেশ কলিতা ছাৰলৈ, আৰু ইয়াত যোগাযোগ বিচ্ছিন্ন। গতিকে আমি আজি MIAT এখন টুলুঙা নাৱৰ কথা কৈছে অলপ আগতে, এই প্ৰাক্তন আমাৰ এই গণেশ কছাৰী ছাৰে এখন নাও দি আমাৰ এই মানুহখিনিৰ যাতায়াতৰ ব্যৱস্থা কৰি আছে। যেনে স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি পৰীক্ষাটো নহ'লে আমাৰ বন্ধ হৈ গ'ল, আমাৰ মাৰ্কেটটো আমি সিপাৰে আছে, এই নাওখনেৰে আমি যোগাযোগ কৰি কিবাকৈ চলি আছোঁ। কিন্তু আমাৰ যি অসম প্ৰদেশ কমিটিৰ সভাপতি ভৱেশ কলিতা ছাৰে ইয়াতে নিজে আহি ছাৰ্ভাই কৰি আজি এমাহলৈকেও তাৰমানে আমাক কোনো যোগাযোগৰ সূত্ৰ উলিয়াই দিব নোৱাৰিলে। তাৰ বাবে আমাৰ দুখিত, আমি ৰাইজ আমি খুব তাৰমানে লাজ পাইছোঁ। কাৰণ কি, এজন মন্ত্ৰী কোৱাৰ পিছত এজন ঠিকাদাৰে কোনো কাম লেহেমীয়া কৰিব নোৱাৰে, তেখেতৰ যদি তৎপৰতা থাকিলে। ইয়াৰ পিছতো যদি কামটো নকৰে, ইমান 4-5খন গাঁৱৰ অসুবিধা দেখা পায়ো, কিন্তু আমি অনগত, অৰ্থাৎ ইয়াৰ পাছত আমাৰ এই ৰাইজে ভোট কিন্তু বৰ্জন কৰিম। আমি কোনো পাৰ্টিক তাৰমানে ভোট দিয়া নহ'ব, ইয়াত সোমাবাই নিদিম। যদি আমাৰ যদি 4-5খন গাঁও যদি আমি যোগাযোগ বিচ্ছিন্ন হৈ আছোঁ, কোনো খবৰ লন্তাই নাই, ইয়াত আমি কাক ভোট দি পেলাই আমি ৰজা কৰিম? কাক ভাল পাম? আমি কোন আছে? আমাৰ এতিয়া কোনে খবৰ লৈছে? আমাৰতো কোনো খবৰ লোৱা নাই। আমি কি ৰেচন পাইছোঁ, কি পোৱা নাই, কেনেকৈ যোগাযোগ কৰিছোঁ, মেডিকেল আছে নাই, কলেজ আছে নাই, স্কুল আছে নাই, কোনোবাই আমাক যোগাযোগ লৈছে নেকি, সুধিছে নেকি? তেনেকৈ আমি ইয়াতে বাস কৰি আছোঁ। কিন্তু ইয়াক আমি ভোট দিয়া কাক ভোট দি আমি ৰজা কৰিম? গতিকে অনাগত দিনত আমি এই সমূহ ৰাইজে লগ লাগি ভোট বৰ্জন কৰাটো খাটাং হ'ব, যদি তৎকালীনভাৱে আমাৰ এই দলংখনৰ ব্যৱস্থা নকৰে। এইখিনিয়ে মোৰ ক'ব লগা কিছু সমস্যা মানে এই আৰু নদী পাৰ হ'ব নোৱাৰোঁ, যাব নোৱাৰোঁ, ক'তো স্কুল খাব যাব নোৱাৰোঁ, হেৰি যাব নোৱাৰোঁ, ক'ৰবাত লগা হ'ল যাব নোৱাৰোঁ, এনেকুৱা অসুবিধা হৈ গৈছে আৰু যাব নোৱাৰিছোঁ। মেৰামতি কাম চলি আছিল পকী দলংখন, আজি 5 বছৰে হ'ল দলংখন, আজিকালি একো হোৱা নাই, ভাঙি চিঙি গোটাই গ'ল। যাই পেলাই এতিয়া আৰু মানুহ অৱস্থাই নাই, গোটাই এতিয়া নিব আৰু সেই খহি গৈছে। এতিয়া আমি কেনেকৈ থাকিম? পানী উঠি গৈছে চাৰে দলংখন আপোনালোকৰ অহা যোৱাৰ ব্যৱস্থা নাই, গতিকে বৰ্তমান কেনেকৈ পাৰ হৈ আছে আপোনালোক? কেনেকৈ কিছুমানে নুমি পাৰ হৈ গৈছে, নাখান দিছে, নাখানত পাৰ হৈ যায়, নদীত ঢল আহি যাব নোৱাৰে, মানুহ ভয় কৰে, হেৰি পাৰ হ'ব নোৱাৰে, নাখান হৈছে সেই সৰু, বেছি মানুহ যাব নোৱাৰে, বন্ধ কৰি দিছে নাখান, এতিয়া পাৰ হ'ব নোৱাৰি হ'লে এনেকুৱা আৰু অসুবিধা হৈ গৈছে।